এওঁলোকে যদি 5-6টা কইনৰ মাইনিং একেলগে কৰি থাকিব পাৰে, আমিনো কিয় নোৱাৰি? আৰু যদিহে আপোনালোকৰো এই সম্পৰ্কত সম্পূৰ্ণ অভিজ্ঞতা হৈ গৈছে, তেন্তে আপোনালোকেও পাৰিলে 2-এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ইণ্ডিয়াত পাই কইনৰ দ্বাৰা প্ৰডাক্ট বাই কৰা এটা নতুন নিউজ আৰু লগতে পাই KYC সম্বন্ধত এটা নতুন আপডেট। যিসকল পাই মাইনাৰৰ এতিয়ালৈকে KYC হোৱা নাই হ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এতিয়ালৈকে যিবিলাকৰ KYC হৈ আছিল সেইবিলাকৰ এই পাই মাইনিং এপটোতে ফ্ৰণ্ট পেজটোত KYC কৰিবৰ বাবে এটা নটিফিকেশ্যন আহিছিলে আৰু এই নটিফিকেশ্যনবিলাক ৰেণ্ডমলি আহিছিলে, সকলোলৈকে একেলগে অহা নাছিলে। কিন্তু এতিয়া কোৰ টিমে সকলোৰে KYC বিলাক সোনকালে হৈ যোৱাটো বিচাৰিছে, কিয়নো বিশ্বৰ কিছুমান দেশত ইতিমধ্যে পাই কইনৰ দ্বাৰা বাই চেলৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু অপেন মেইননেট ফেজটো আৰম্ভ কৰিবলৈ হ'লে সকলোৰে KYC বিলাক হোৱাটো নিতান্তই প্ৰয়োজন আৰু তেওঁলোকে 2022 চনৰ অক্টোবৰ মাহৰ শেষৰ ফালে সকলোৰে KYC বিলাক কমপ্লিট হৈ যাব বুলি এটা অনুমান কৰিছে। এতিয়া নতুন KYC যিটো পদ্ধতি তাৰ বাবে আপোনালোকে এই পাই ব্ৰাউজাৰ এপটো অপেন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে এই ভেৰিফাই একাউণ্ট অপশ্যনটোত ক্লিক কৰি অপেন কৰি ল'ব লাগিব। বাকী ইয়াৰ পিছত যিবিলাক ID ভেৰিফাই আৰু ফেচ ভেৰিফিকেশ্যন ভিডিঅ' এইবিলাক সম্পূৰ্ণ আগৰ দৰে কৰিব লাগিব। চ' যদিহে আপোনালোকে এই প্ৰচেছবিলাক একেবাৰে নাজানে, তেন্তে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত 2টা ভিডিঅ'ৰ লিংক দি দিছোঁ। সেই 2টা ভিডিঅ' আপোনালোকে চাই ইয়াৰ KYC সম্পূৰ্ণ কমপ্লিট কৰিব পাৰিব। তাৰে এটাত পাই ব্ৰাউজাৰত কেনেকৈ চাইন ইন কৰিব আৰু ৱালেট কেনেকৈ ক্ৰিয়েট কৰিব সেই সম্পৰ্কত আছে আৰু ইটো ভিডিঅ'ত এটা একাউণ্টৰ KYC সম্পূৰ্ণৰূপে কৰি দেখুওৱা হৈছে। এতিয়া ইয়াত আৰু দেৰি নকৰি আমি পাই কইনৰ ভাৰতবৰ্ষৰ নিউজটো চাই লওঁ বলক। এই নিউজটোত আপোনালোকে দেখিবলৈ পাইছে ইয়াত এওঁলোকে এখন য়ামাহা বাইক পাই কইনৰ দ্বাৰা বাই কৰিছে। তাৰে কাষৰ এই ছবিখনত আপোনালোকে দেখা পাইছে এই বাইকখনৰ বাবদ তেওঁলোকে 29 পাই কইন পে'মেণ্ট কৰিছে। কিন্তু ইয়াত এওঁলোকে কোন ৰাজ্য কি কথা একো উল্লেখ নকৰিলে, কিন্তু এটা কথা প্ৰতিপন্ন হৈছেগৈ যে অন্য দেশৰ তুলনাত লেহেমীয়াকৈ হ'লেও ইণ্ডিয়াতো এই ছাৰ্ভিচবিলাক লাহে লাহে ষ্টাৰ্ট হ'বলৈ ধৰিছে। কমিউনিটি য'তেই ডাঙৰ আৰু ষ্ট্ৰং, তাতে এই ছাৰ্ভিচবিলাক সোনকালে আৰু খৰগতিত ষ্টাৰ্ট হৈছে। চ' বন্ধুসকল, আমি আমাৰ অসমত এই ছাৰ্ভিচবিলাক সোনকালে ষ্টাৰ্ট কৰিবলৈ হ'লে পোনপ্ৰথমে আমি আমাৰ কমিউনিটিটো ডাঙৰ কৰি ষ্ট্ৰং কৰিব লাগিব। ইয়াৰ বাবে আমি প্ৰত্যেকজন পাই মাইনাৰে গুৰুত্ব দিব লাগিব কথাবিলাক। ইয়াৰ বাবে প্ৰথম কামটোৱে হ'ব আমি অসমত পাই সম্পৰ্কে প্ৰচাৰ চলোৱাটো, আৰু প্ৰচাৰ চলোৱা আটাইতকৈ ডাঙৰ মাধ্যমটোৱে হৈছে ছ'চিয়েল মিডিয়া। চ' আপোনালোকে পাই সম্পৰ্কত যিমানবিলাক অসমীয়া ভিডিঅ' আছে সেইবিলাক শ্বেয়াৰ কৰক আৰু লাইক কৰক সেইবিলাকত, আৰু নিজৰ লগতে আন 10জনকো ভিডিঅ'বিলাক চাবলৈ চেষ্টা কৰক। মই অকল মোৰ ভিডিঅ'বিলাককে চাবলৈ কোৱা নাই, কাৰণ মই কিমান ভালদৰে বুজাব পাৰিছোঁ সেইটো ময়ো নাজানো, আৰু কিমান ভালদৰে বুজালে এটা কমিউনিটি ডাঙৰ কৰি ষ্ট্ৰং কৰিব পাৰি সেইটো অনুমান কৰাটো ইমান সহজ নহয়। চ' আপোনালোকে পাই সম্পৰ্কত অসমীয়াত যিবিলাক শুদ্ধ তথ্যৰ ভিডিঅ' আছে সেইবিলাক প্ৰত্যেকটোকে আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। আৰু যদিহে আপোনালোকৰো এই সম্পৰ্কত সম্পূৰ্ণ অভিজ্ঞতা হৈ গৈছে, তেন্তে আপোনালোকেও পাৰিলে 2-এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। শেষত এটাই মনত ৰাখিব, কমিউনিটি যেতিয়াই ষ্ট্ৰং হ'ব তেতিয়াই অসমত এই ছাৰ্ভিচবিলাক ষ্টাৰ্ট হ'ব। আৰু শেষত আৰু এটা কথা দেখুৱাই থৈ যাওঁ আপোনালোকক, এই ডাঙৰ ডাঙৰ ক্ৰিয়েটৰবিলাকলৈ চাওক। এওঁলোকে যদি 5-6টা কইনৰ মাইনিং একেলগে কৰি থাকিব পাৰে, আমিনো কিয় নোৱাৰি? কাৰণ ক'বতো নোৱাৰি কোনটো কইনৰ দাম কিমান হয়গৈ। এওঁলোকে 2টা কইনৰ প্ৰচাৰ একেলগে কৰিছে চাওক। ইয়াৰে এটা পাই কইন আৰু আনটো BTCS কোৰ কইন। আৰু আপুনিও যদি BTCS কোৰ কইনৰ মাইনিং ষ্টাৰ্ট কৰিব বিচাৰে, তেন্তে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। সেই ভিডিঅ'টো চাই আপুনি মাইনিং ষ্টাৰ্ট কৰিব পাৰিব। তেন্তে বন্ধুসকল, এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ। যদিহে ভিডিঅ'টো অকণমানো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।